নমস্কাৰ বন্ধুসকল, আজি মোৰ এইটো প্ৰথম ব্লগ হ'ব। গতিকে মই কি কৰোঁ, ক'ত থাকোঁ, কেনেকৈ কি কৰোঁ, সেইবোৰ আজিৰ পৰা মই সকলোখিনি এটা ভিডিঅ'টো আপলোড দিম। আপোনাক কেনে পালে জনাব আৰু ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাবলৈ আশা কৰিলে। আৰু কোনোবা যদি নতুন কোনোবা আহিছে যদি ফ'ল' কাৰণে মোক পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ। খালি আপোনালোকে আঁতৰি নাযাব, সকলোকে ভিডিঅ'টো চাব আৰু সকলো এতিয়াৰ পৰা আমাৰ কাম ষ্টাৰ্ট। আমাৰ অলৰেডি বাহিৰৰ কাম কৰা হৈ গৈছে আৰু টেংকিটো ফিট কৰিবলৈ আছে। টেংকি গৈ আছে, টেংকিটো ফিট কেনে দিয়া হয় সেইকেইটা মোৰ পইণ্টকেইটা হৈ গ'ল। আৰু এইটো টেংকিৰ পৰা ডাইৰেক্ট লাইনটো তালৈ ওপৰলৈ যাব। আৰু এতিয়া মই মাত্ৰ মটৰৰ কাৰণে কানেকশ্যনটো কৰিবলৈ আছে, ৱায়াৰ আনিব পাইপ আনিবলৈ গৈছে। গতিকে সেইটোলৈকে আকৌ চাব দেই, কৈছোঁ কেনেকৈ জনাব ভিডিঅ'টো। অলৰেডি এইটো ৰুমত চাৱাৰ কাৰণে গিজাৰ পইণ্ট আৰু চাৱাৰ পইণ্টৰ কাৰণে চব ফিটিং কৰা হৈ গ'ল। আৰু এইখিনিত হ'ব বেচিনটো, এইটো হ'ব আপোনাৰ টেপটো, এইখিনি কাম কৰা হ'ব। আৰু কাম কৰি আছোঁ, এতিয়া হোৱা নাই। এইখিনি হ'ব আপোনাৰ গা ধোৱাৰ কাৰণে এটা ৰখা হৈছে আৰু দেখাই আছোঁ। এইটো হ'ব লেট্ৰিনৰ টেংকিটো মেইন। এইটো এটা ৰাফিজ নহয়, কেতিয়াবা স্কুলৰ কাৰণে এইটো এটা বনোৱা হৈছে। এইটো এনেহে আছে আকৌ দেই, বনাই বৰ্তমানতে। এইখিনিৰ ওপৰত কোমলটো বহিব আৰু এইখিনিত ডাইৰেক্ট বেচিনটো বহিব। আৰু এইখিনি গা ধোৱাৰ কাৰণে এটা লেজাৰ দিয়া হ'ব। আৰু গোটেইখিনি চাব দি থাকিম ভিডিঅ'। অলৰেডি আমাৰ এইটো টেংকি ফিটিং কৰা হৈ গ'ল। আৰু এইটো টেংকি পাইপ তললৈ গৈছে, এডাল ওপৰলৈ যোৱাডাল হৈছে গেছ পাইপ। আৰু টেংকি এডাল গৈছে ডাইৰেক্ট কানেকশ্যন, আৰু এডাল গৈছে মটৰলৈ। যিডাল শকত পাইপডাল দেখিছে, এই শকত পাইপডাল গৈছে আপোনাৰ পানীটো ছাপ্লাই হ'ব, মানে যিখিনি য'ত পইণ্ট লগোৱা হৈছে। আৰু সৰু পাইপডাল গৈছে ডাইৰেক্ট মটৰেদি পানীটো ইয়ালৈ ওপৰলৈ উঠিব। ঠিক আছে, আৰু পিছৰ কামখিনি আমি দেখাই আছোঁ।